ৰাতিপুৱা সোনকালে উঠি ঘৰখন চাফা কৰাৰ পৰাই আৰম্ভ কৰোঁ। আজি গাটো বৰ বিশেষ ভাল লাগি থকা নাই, সেইকাৰণে বৰ বেছি ভিডিঅ'ও বনাব পৰা নাইকিয়া। যিখিনি কৰি থলোঁ তাকে দিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ ভিডিঅ'সমূহলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'ত যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ফ'ল' কৰিব নাপাহৰিব। আৰু ইয়াৰ ৰাতিপুৱা শুই উঠিয়ে ঘৰ চাফা কৰাত লাগিলোঁ। যিহেতু আজি এটা কাৰণতে সোনকালে উঠিবলগীয়া হ'ল, সেইকাৰণে একদম বাহিৰত পোহৰেই হোৱা নাইকিয়া, এন্ধাৰ হৈ আছিলে। এন্ধাৰতে উঠিবলগীয়া হ'ল আৰু সোনকালে উঠি প্ৰথমতে এনেকৈ ঘৰটোৱে ঝাৰু দি লৈছোঁ। ঘৰ ঝাৰু দি গা পা ধুই আহি গোসাঁই থাপনাত চাকিগছ জ্বলাই প্ৰথমতে ভগৱানক প্ৰাৰ্থনা কৰি লৈছোঁ। তেতিয়াহে দিনটোলৈ আৰম্ভ হ'ব। ভালে ভালে দিনটো আৰম্ভ হ'বলৈ ভগৱানৰ চৰণত প্ৰথমতেই সেৱা কৰি লওঁ। তাৰপিছত যোৱাকালি সন্ধিয়াতে খুৰীজনীয়ে নিমকি বনাইছিল বোলে ঘৰতে। নিমকি আৰু এইটো ইডলি পিঠা বুলি কয়, পিঠাগুড়ি খুৰীজনীয়ে ঘৰত বনাইছিলে। পিঠাগুড়ি দি পেলাই ইডলি পিঠা বনাইছিলে, পিঠাগুড়ি আৰু চুজি দি পেলাই এনেকৈ খাবলৈ কিন্তু বহুত সোৱাদ আছিলে দেই। আৰু খুৰীজনীৰ পৰা আমি ইমান মৰম পাইছোঁ। খুৰীয়ে মানে যি বনায় তাকে আমাক অকণমান হ'লেও দি থৈ যায়। আৰু দেখিছেনে? আৰু পিঠাকেইটা দেখি হয়তো আপোনালোকে বুজি পাইছে, খাবলৈ কিন্তু বহুত সোৱাদ আছিলে দেই পিঠাকেইটা। ৰাতিপুৱা কামখিনি আজৰি হৈ সেয়া পিঠা দি আকৌ আমি চাহ খাই দিলোঁ। চাহকণ খাই কৰি আকৌ ৰুটি বনালোঁ। ৰুটিখিনি বনাই থকা আৰু ভিডিঅ' নকৰিলোঁ, যিহেতু গাটো ইমান ভাল নহয়। আৰু ছোৱালী যিহেতু স্কুল যাব, একেলগে ৰুটিও বনালোঁ, তাইকো খুৱাই মেলি পঠাই দিলোঁ।